তাৰ পিছৰ শাৰীত কৈছে মাখিয়তী পাতে তৰাৰ পঘাৰে আউলা পেলালো জুৰি। মাখিয়তীও এবিধ গছৰ পাত। এই পাতেৰে গৰুক কোবোৱা হয় আৰু তোমালোকে জানাই যে অসমীয়া কৃষিজীৱী সমাজত গৰু বৰ পবিত্ৰ জন্তু। সেইকাৰণে গৰুৰ কাৰণেও এদিন বিহু ৰখা হৈছে, প্ৰথম দিনা গৰু বিহু। আৰু সেই গৰু বিহুৰ দিনা ৰাতিপুৱাই মাহ হালধিৰে গৰুক নুওৱা হয়। তাৰ পাছত নদী, বিল বা পথাৰৰ পানীলৈ নি মাখিয়তী পাতেৰে কোবাই নিয়ে। সেইদিনা এছাৰিৰে নুকুবাই, যে লৈ যায় আৰু তাতে গা ধুওৱা হয়। আৰু গা ধুৱাওঁতে কিছুমান নীতি নিয়ম পালন কৰা হয়। তাৰোপৰি তৰাৰ পঘা কথা কৈছে। তৰা এবিধ গছ, মই ছবিবোৰ দেখুৱাই দিছোঁ তোমালোকক, চোৱাচোন। এই তৰা গছবিলাক অলপ পানী থকা ঠাইত হয়, বিশেষকৈ নদীৰ কাষত বা বিলৰ কাষত এনেকুৱা গছবিলাক পোৱা যায়। আৰু চ'ত মাহৰ পৰাই গাঁৱৰ মানুহবিলাকে সেই তৰা গছবিলাক আনি তাৰ পাতবোৰ শুকুৱাই পকাই সেইবিলাকৰ পৰা পঘা বাটে, যাতে গৰু বিহুৰ দিনা গধূলি যেতিয়া গৰুবোৰ ঘৰলৈ আহে তেতিয়া নতুন পঘাৰে সেই তৰাৰ পঘা পিন্ধোৱা হয়। আৰু মাখিয়তী পাতৰ আৰু এটা কাম আছে, যে ৰাতিপুৱা গৰু গা ধুৱাবলৈ নিওঁতে মাখিয়তী পাতেৰে কোবাই আৰু গধূলি সময়ত ধোঁৱা দিয়া হয় গোহালিৰ আগত, গৰুবিলাকক যাতে মহ দাহ আদি ইয়াদিয়ে যাতে আক্ৰমণ কৰিব নোৱাৰে, তাৰ কাৰণে তাতে সেই ধোঁৱা দিওঁতে মাখিয়তী পাতো দিয়া হয়। সেইকাৰণে মাখিয়তীৰ ঔষধি গুণ আছে বুলি কোৱা হয় আৰু মাখিয়তী পাত দিয়া হয়। আৰু সেই বস্তুবিলাক আমি যোগাৰ কৰি লৈ কবিয়ে কৈছে যে এইবিলাক আমাৰ হৈছেই যোগাৰ। আউলা পেলালো জুৰি। আউলা মানে আগচালি বা আগফালৰ বাৰান্দা। এই আগফালৰ বাৰান্দাত আমি বিহুৰ কাৰণে লগা সকলোবোৰ বস্তু আনি যা যোগাৰ কৰিলোৱেই। গতিকে বিহু আহিবহে লাগে। তাৰ পিছৰ শাৰীত কৈছে আনিলো হালধি থেকেৰা বেঙেনা সাজিলো বাঁহত চাত। এতিয়া অকণমান আগতে মই কৈছোঁৱেই যে হালধি মাহ এইবিলাক খুন্দি গৰুক নুওৱা হয়। আৰু মানুহেও গা ধুওঁতে মাহ হালধিৰে গা ধুৱে, যাতে ছালৰ বেমাৰ নহয়। থেকেৰা বেঙেনা এইবিলাক বস্তু কিয়? থেকেৰাও এবিধ ফল আৰু বেঙেনা পাচলি, লগতে আৰু অন্যান্য পাচলিবিলাক দিয়া হয়। সেইবিলাকৰ বিষয়ে উল্লেখ নকৰিলেও ইয়াত কথাটো বুজিব পৰা যায় যে ৰাতিপুৱা গৰুক গা ধুৱাবলৈ যাওঁতে এই বাঁহত কিছুমান ছাট সাজে। তোমালোকক ছবিবোৰ দেখুৱাইছোঁ, চোৱাচোন। বাঁহৰ শলাত মালাৰ দৰে লাও, বেঙেনা, থেকেৰা, কেৰেলা আদি পাচলিবিলাক লোৱা হয়। আৰু সেইবিলাক যেতিয়া গৰু গা ধুওৱা হয় তেতিয়া সেইবিলাক সিহঁতৰ গালৈ মাৰি গোৱা হয়। এই বুলি গাই লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। তেনে গৰুৰ আয়ুস আৰু সুস্বাস্থ্য কামনা কৰি এইদৰে গৰুৰ গালৈ লাও বেঙেনা থেকেৰা আদি মৰা হয় আৰু খুওৱাও হয় সেইবিলাক বস্তু। সেইকাৰণে কবিয়ে কৈছে আমি এইবিলাক বস্তুৰ যোগাৰ কৰিলোৱেই, বাঁহত ছাটো সাজিলোঁ। গতিকে এতিয়া বিহুহে আহিব লাগে। ঢোল টকা পেঁপা সুগৰ কৰিলোঁ সাৰিলোঁ চোতাল বাট। এতিয়া বিহুৰ বাবে বা হুঁচৰি গাবলৈ লগা ঢোল টকা পেঁপা আদি ছবিবোৰ মই দেখুৱাই দিছোঁ, তোমালোকে চিনি পোৱাও নিশ্চয়। এইবিলাক বস্তু যোগাৰ কৰি আমি থলোৱেই। সুগৰ কৰিলোঁ মানে সুৰত বন্ধাই থোৱা, এইটো কথা যে তাৰমানে বজাব পৰা অৱস্থাত আমি সেইবিলাক সকলো যোগাৰ কৰি থৈছোঁৱেই। সকলো যদি কিবা মেৰামতি কৰিবলগীয়া আছে সেইবিলাক কৰি আমি সাজু কৰি থৈছোঁৱেই। সাৰিলোঁ চোতাল বাট। এতিয়া ঘৰ চোতাল বাৰী এইবিলাক আমি সাৰি পুচি ধুনীয়াকৈ চাফা কৰি থৈছোঁৱেই, যাতে বিহু আহে। বিহু আহিলে আমি খুব
উলহ মালহেৰে বিহুটিক আদৰিব পাৰোঁ। গতিকে এইখিনি কথা জৰিয়তে কবিতাটোত কবিয়ে কৈছে অসমীয়া সমাজত কি কি বা কেনেকুৱা ধৰণৰ নীতি নিয়ম বিহুৰ সময়ত আমি পালন কৰোঁ। ইয়াৰ পিছৰখিনিত এনেকৈ কৈছে, আয়ে কাটিলে শালৰ গামোচা আঁচুৰ ভমকা ফুল। মই আগতেই উল্লেখ কৰিছোঁ যে বিহুৰ সময়ত বা যে নতুন বছৰ অসমীয়া আৰম্ভ হয়, সেই সময়ত জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ সকলোকে ঘৰৰ জীয়ৰী বোৱাৰীয়ে গামোচাৰে বিহুৱান যাচে। তাৰমানে যিখন গামোচা দিয়া হয় সেইখনক বিহুৱান বুলি কোৱা হয় আৰু অতি মৰমেৰে আপোনজনক এই বিহুৱান যচা হয়। ৰঙা সূতাৰ ফুল বাচি, এটা আঁচুৰ ভমকা ফুল বুলি কৈছে, মানে ডাঙৰ ৰংচঙীয়া ফুল বাচি আয়ে শালৰ পৰা গামোচা কাটিলেই, তাৰমানে বিহুৱান দিবৰ বাবে আয়ো সাজু হ'ল। বায়ে আনি থলে খোপালৈ বুলি ৰচঙা কপৌৰ ফুল। বাইদেৱে নাচনী যেতিয়া হ'ব, নাচনীৰ সাজত সাজিবলৈ খোপাত কপৌ ফুল মাৰিবৰ বাবে বাৰীৰ পৰা বিচাৰি কপৌ ফুলো আনি থলে। তোমালোকে জানাই নাচনীয়ে খোপাত বিহুৰ নাচোতে কপৌ ফুল পিন্ধে আৰু তেতিয়া ধুনীয়া লাগে খোপাটো। গতিকে তোমালোকে ফটো দেখিছাই যে নাচনীয়ে কেনেকৈ কপৌ ফুল গুজে খোপাত। গতিকে বাইদেৱে নাচনী সাজিবলৈ আৰু খোপাত কপৌ ফুল পিন্ধিবৰ বাবে ফুল আনি থলেই